Eya, আমি গাড়ীটো দিছোঁ দে ফুফু যাম এইজন আমাৰ ল'ৰাটোৱে চাই দিয়া অকণমান অকণমান চাই দিয়া এইয়া পিছত বহিছে এইজনী এই মা আৰু চিষ্টাৰ এতিয়া সময় 3 বাজিছে আমি ঘৰৰ পৰা ওলাই আহিছোঁ টাউনলৈ বুলি কেইটামান বজাৰ কৰিম এতিয়া আমি হাইৱে পালোহি আমলাং যদি বহুত খাওঁ ন এয়া হৈছে ফ্ৰেঞ্চ কলেজ গাড়ীৰ পৰাই মই এনেকৈ দেখাইছোঁ এয়া হৈছে যোৰহাটৰ ফুটৱে ব্ৰিজ আমি আৰু টাউন পালোহি এতিয়া মায়ে চৰ্দাৰত এটা পাপাৰ বাবে চাৰ্ট চাইছে চাৰ্ট লোৱা হৈ গ'ল এতিয়া আকৌ ট্ৰেন্সফাৰ সোমাইছোঁ মোৰ বাবে কেইটামান বস্তু ল'বলগা আছে কি চেণ্ডেল এযোৰ কাৰ চেণ্ডেল অঁ এযোৰ মা চেণ্ডেল এতিয়া জানিলে পংকজলে কি নলয় নি মোৰ আকৌ পংকজলৈকে পেক নাপাৰিব আকৌ বেলেগে আৰু মোৰ 10 টকা
baby. So I stand up and speak just my mind. Oh. নমস্কাৰ, মই নিকিতা হাজৰিকাই শ্ৰদ্ধাৰ কবি দিলীপ কুমাৰ দেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ। যদি কবিতাৰ শিৰোনাম কাইলৈৰ পৰা মই আপোনাক ভাল পাম। আজি যে এৰাব নোৱাৰা ব্যস্ত, কাইলৈৰ পৰা মই আপোনাক ভাল পাম। আজি যে এৰাব নোৱাৰা ব্যস্ত। আজি হঠাৎ চকামকা কৰি দেখিছিলোঁ আপোনাৰ চুলিদাৰী। কাইলৈ বাৰু জুখি চাম, হয়নে দীঘল সিমান, প্ৰেমত লাগে যিমান। কাইলৈ নগৰৰ আটাইতকৈ জীৰ্ণ ৰিক্সাখনত উঠি আমি দুই ঘূৰি ফুৰিম দিয়ক। হয়তো আপুনি জানে জীৰ্ণতা প্ৰেমৰ অলংকাৰ। কাইলৈ কিন্তু আপুনি পাৰফিউম নল'ব, কাইলৈ ভাল লাগিব কেৱল ৰ'দ আৰু ঘামৰ গোন্ধ। আৰু তেতিয়াহে ক'ল্ড ড্ৰিংকছবোৰে আমাৰ ওঠ খুৱাব। নে আপুনি আইচক্ৰীম ভাল পায়? কাইলৈ সুধিম দিয়ক। কাইলৈ বাৰু আপোনাক লগ পামনে? আজি য'ত দেখিছিলোঁ আপোনাক, যিখিনি দেখিছিলোঁ, থাকিবনে সেইখিনি কাইলৈও? কাইলৈ কিন্তু আপুনি হেৰাই নাযাব, কাৰণ আপোনাক বিচাৰিবলৈ আপোনাৰ কোনো পৰিচয় মোৰ হাতত নাই। কাইলৈ আপোনাৰ লগত চিনাকি হ'ম, কাইলৈ আপোনাৰ লগত কথা পাতিম। কাইলৈ আপোনাক মই তুমি বুলি মাতিম, আৰু আপুনি মোক মাতিবনে? কাইলৈৰ পৰা মই আপোনাক ভাল পাম। আজি যে এৰাব নোৱাৰা ব্যস্ত। ধন্যবাদ। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে মোক জনাবলৈ নাপাহৰিবা, আৰু আন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহোঁ, শুভৰাত্ৰি, বাই বাই।